মই এজন গাঁৱলীয়া ডেকা হয় আৰু সৰুৰ পৰাই ঘৰত দেখি আহিছোঁ আমাৰ দেউতাই খেতি বাতি কৰে, আমি খেতি বাতিৰ লগত জড়িত, এতিয়াও খেতি বাতি কৰোঁ দুই এডোবা। মোৰ জীৱনৰ কথাখিনি যদি কওঁ, মই সৰুকালৰ জীৱনটো কেনেকৈ পাৰ কৰিছোঁ আৰু সেই মই সৰুকালত পাৰ কৰি অহা জীৱনটো অতি দুখৰ বিষয় আছিল। কেতিয়াবা দুখো লাগে ভাবিলে মানে সেই কিছুমান কথা। ইমানে আমি খেতি বাতিৰ লগত জড়িত আছিলোঁ, তথাপি কিন্তু আমাক খাবলৈ নহৈছিল। মই দেখিছোঁ সৰুতে মই যেতিয়া LP স্কুল পঢ়ি আছোঁ তেতিয়া আমাৰ গৰুহাল আছিল, তাৰপিছতে লাহেকৈ আকৌ ম'হহাল, মানে ম'হ লোৱা হ'ল, ম'হ কিনা হ'ল, ম'হহাল বোৱা হ'ল আকৌ পথাৰত। তেনেকৈ তাৰমানে গৰুহালৰ পৰা ম'হহাললৈ অহা হ'ল। তেনেকৈ ম'হ এইটো কাৰণে লোৱা হৈছিল, আনৰ মাটিও আমি সেইটো সময়ছোৱাত খেতি কৰিছিলোঁ। আৰু যদিও আনৰ মাটিত দেউতাই খেতি কৰিছিল, আমিও দেউতাক সহায় কৰিছিলোঁ, কিন্তু তথাপিতো কিন্তু ঘৰখনত খাবৰ কাৰণে নোজুৰিছিল। আৰু সেই সময়ছোৱাত কিন্তু অকল আমাৰে তেনেকুৱা বুলি নহয়, তেনেকুৱা প্ৰায় গাঁওখনতে বহু মানুহৰ তেনেকুৱা হৈছিল, খাবৰ কাৰণে নোজোৰে। হাজিৰা কৰিবগৈ লাগে, আকৌ মানে পথাৰত হাল বাই মেলিও আকৌ হাজিৰা কৰিবলৈ যাব লাগে। মই যেতিয়া LP স্কুল পঢ়ি আছোঁ তেতিয়া গৰুহালেৰে মানে হাল বাই ময়ো যাওঁ কেতিয়াবা। যেতিয়া মই চতুৰ্থ শ্ৰেণী পাইছোঁ, চতুৰ্থ শ্ৰেণী পোৱাৰ পাছত মানে 5ত এডমিশ্যন লগাবৰ কাৰণে যি স্কুলত এডমিশ্যন লগাবলগীয়া হয়, সেই স্কুলত ছিট পৰীক্ষা দিব লগা হয়। আৰু মই ছিট পৰীক্ষাত পাছ কৰি যেতিয়া মই এখন হায়াৰ ছেকেণ্ডেৰী স্কুলত মানে পঢ়িছোঁগৈ, তেতিয়া মোৰ সঠিক মনত নাই, খুব বেছি 6-7 মানত হ'ব। 6-7 মানৰ যেতিয়া পাইছোঁগৈ তেতিয়াৰ পৰা মোৰ তাৰমানে কণ্ডিশ্যনটো বেয়ালৈ বেছি গৈছেগৈ। মানে কি ক'ম আৰু, দেউতাইও ঘৰ চলাব নোৱাৰেগৈ, খেতি বাতি কৰে, মানে হাল বাই মেলি আকৌ গৰু ম'হ এৰাল দি কেনে আকৌ হাজিৰা কৰিবলৈ যায়। হাজিৰা কৰিবলৈ গৈ কি হয়, মানে ঘৰখন চলাবলৈ অসুবিধা হয়। কেতিয়াবা হাজিৰা কৰা মানুহবিলাকো এনেকুৱা নহয়, মানে হাজিৰা কৰিবলৈ যায়, হাজিৰা কৰা যি কেইটকা মানে পইচা পাব লাগে, সেই পইচা কেইটকা দিবলৈও মানে অকণমান মানে পাবলৈ দিগদাৰ হৈ যায়, তাৰমানে টানকৈ কৈ দিয়ে। চাওকচোন, হাজিৰা কৰি কিনে যিটো প্ৰাপ্য পাব লাগে, সেই প্ৰাপ্যটো দিবৰ কাৰণেও সংকোচ কৰে, দিন লগায়। তো ঘৰখন চলিবৰ কাৰণে বহুত তেতিয়া দিগদাৰ হৈ গৈছিল। আৰু দেউতাৰ মাথাই কাম নকৰে তেতিয়া খুব মদ খাই মেলি আহে। তো মই আকৌ স্কুলৰ পৰা আহি মেলি, মানে যেনেকৈ মোৰ লগৰ ল'ৰাবিলাকে ধৰক স্কুলৰ পৰা আহি অলপ জিৰাই খাই বৈ খেলা ধূলা কৰেগৈ, মই সেইখিনি নাপালোঁ সেইটো সময়ছোৱাত। মানে গৰু ম'হলত আকৌ লাগিব লাগে। স্কুলৰ পৰা আহি ভাতকেইটা খাই মেলি কেতিয়াবা থাকে খাওঁ, কেতিয়াবা নাথাকে নাখাওঁ, সেনেকেই